মই ভাস্কৰ তোমালোকে চাই আছে ব্ৰাইট আছাম বন্ধুসকলে তোমালোকে কিছুদিনৰ আগতে চাইনা যি কৰোনা ভাইৰাছ সেই ভাইৰাছৰ বিষয়ে নিশ্চয় শুনিছা চাগে বন্ধুসকল আজি আমাৰ ভাৰতৰ যি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয় আছে এই মন্ত্ৰালয়ে অৱগত কৰা যে ভাৰতৰ 28 জন মানুহৰ শৰীৰত এই কৰোনা ভাইৰাছৰ চিহ্ন দেখিবলৈ পোৱা যায় অৰ্থাৎ এই চিহ্ন কৰোনা ভাইৰাছ ভাৰতৰ 28 জন মানুহৰ শৰীৰত দেখিবলৈ পোৱা গৈছে গতিকে আজি আমি এই ভিডিওটো ডিসকাস কৰিম এই কৰোনা ভাইৰাছটো আসলতে হয় কি ই কেনেদৰে বিয়পে ইয়াৰ প্ৰাৰম্ভিক যিবোৰ লক্ষণ এই লক্ষণসমূহ কি আৰু ইয়াৰ পৰা আমি কেনেধৰণে নিজকে ৰক্ষা কৰিব পাৰো কিন্তু বন্ধুসকল তোমালোকক ভিডিওটো আৰম্ভণিতে কৈ লওঁ যে এই কৰোনা ভাইৰাছৰ এতিয়ালৈকে কোনো ধৰণৰ প্ৰতিষেধক অৰ্থাৎ কোনো ধৰণৰ ঔষধ এতিয়ালৈকে কোনো আৱিষ্কাৰ হোৱা নাই যিয়ে ইয়াক সম্পূৰ্ণৰূপে সমাপ্ত কৰিব পাৰি গতিকে ইয়াৰ কিছুমান সাৱধানতাৰ জৰিয়তে আমি এই ভাইৰাছৰ পৰা নিজকে ৰক্ষা কৰিব পাৰো যদি তোমালোকে এই বিষয়ে জানিব বিচাৰা তেনেহলে ভিডিওৰ শেষলৈকে চাই থকা ভিডিওটো আৰম্ভণিতে এই কৰোনা ভাইৰাছটো আসলতে হয় কি তাকে জানি লওঁ আহা বন্ধুসকল এই কৰোনা ভাইৰাছটো কোনো এটাৰ ভাইৰাছৰ নাম নহয় ই বহু কেইটাৰ তেনেধৰণৰ ভাইৰাছ লগ লাগি একোটা পৰিয়ালৰ সৃষ্টি কৰে আৰু এই পৰিয়ালটোকে একেলগে কৰোনা ভাইৰাছ বা নভেল কৰোনা ভাইৰাছ হিচাপে নামকৰণ দিয়া হৈছে বন্ধুসকল এই ভাইৰাছটোৰ সবতকৈ ফাৰ্ষ্ট চাইনাৰ উহান নামৰ ঠাইত 2019 চনৰ 31 ডিসেম্বৰ তাৰিখেৰে দেখিবলৈ পোৱা গৈছিল গতিকে এই ভাইৰাছটোৰ অতি কম সময়ৰ ভিতৰতে চাইনাকে ধৰি বিভিন্ন দেশত বিয়পি পৰিছে আৰু বৰ্তমান আমাৰ ভাৰততো ইয়াৰ ইফেক্ট অৰ্থাৎ ইয়াৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে এতিয়া কথা আহিল এই ভাইৰাছৰ বিষয়ে আমি জানিলো এতিয়া ইয়াৰ লক্ষণসমূহ কি কি বন্ধুসকল ইয়াৰ মুখ্য বা প্ৰধান লক্ষণসমূহ হৈছে জ্বৰ কাহ নাকেৰে পানী ওলোৱা উশাহ নিশাহ লোৱাটো কষ্ট অনুভৱ হোৱা জোৰেৰে মূৰ বিষ হোৱা আৰু ডিঙি বিষ হোৱা এনেবোৰ লক্ষণ হৈছে ইয়াৰ প্ৰাৰম্ভিক লক্ষণ যদি তোমালোকে যদি এনে ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছা বা তোমালোকৰ পৰিয়ালৰ কোনো মানুহে যদি এনে ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে তেনেহলে অতি শীঘ্ৰে তেওঁক বা তুমি গৈ ওচৰৰ ডক্টৰৰ পৰামৰ্শ লোৱা তেতিয়া তুমি নিশ্চয় ইয়াৰ পৰা চাগে প্ৰাৰম্ভিক অৱস্থাতে ইয়াৰ পৰা হাত খাৰিব পৰা পিছৰ কোৱেশ্যনটো আহিলে আমি ইয়াৰ পৰা কেনেদৰে নিজকে সাৱধানে ৰাখিব পাৰো বা ইয়াৰ পৰা কেনেদৰে আমি নিজকে হাত খাৰি থাকিব পাৰো বন্ধুসকল ইয়াৰ বাবে তোমালোকে প্ৰতি সময়তে নিজৰ হাতখন ধুই থাকিবা তাৰোপৰি আগতে যদি তোমালোকে হাতেৰে নাক কাণ আদিবোৰ চুই থকা যদি অভ্যাস আছে তেনেহলে বৰ্তমান কিছুদিনৰ বাবে ইয়াক অলপমান কন্ট্ৰোলত ৰখাৰ আৰু তাৰোপৰি তোমালোকে যদি কোনো ভিৰ ক্লাউড য'ত ক্লাউড থাকে অলপ বেছি মানুহ থাকে তেনে জেগাত তোমালোকে যোৱাৰ পৰা অলপমান আঁতৰি থকাৰ তাৰোপৰি তোমালোকে মাস্ক বা অন্য যোগেদি তোমালোকৰ হাত ভৰি এইবোৰ অলপমান সেফটিতে ৰখাকে তোমালোকে ব্যৱস্থা পাতি কৰি এই ভাইৰাছৰ পৰা যাতে তুমি অৰ্থাৎ আন মানুহৰ সংস্পৰ্শত অহাৰ পৰা তুমি নিজকে অলপমান আঁতৰাই ৰাখা যাতে অন্য মানুহৰ সংস্পৰ্শত তুমি নাহা এনে ধৰণৰ কিছুমান সৰু সুৰা সাৱধানতাৰ জৰিয়তে আমি এই ভাইৰাছৰ পৰা বাচিব পাৰো গতিকে তোমালোকে এনে ধৰণৰ কিছুমান সাৱধানতা অৱলম্বন কৰি এই কৰোনা ভাইৰাছৰ প্ৰভাৱৰ পৰা নিজকে ৰক্ষা কৰিব পাৰা বন্ধুসকল তোমালোকক এই ভিডিওটো কেনেকুৱা লাগিল নিশ্চয় তলত কমেন্ট কৰি জনাব নাপাহৰিবা আৰু এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিওবোৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিব নাপাহৰিবা মই এনে ধৰণৰ ইন্টাৰেষ্টিং ভিডিওৰ সৈতে প্ৰতিটো ভিডিওতে আহি থাকো গতিকে আজিৰ বাবে ইমানে লগ পাম আকৌ এটা এনে ধৰণৰ ইন্টাৰেষ্টিং টপিকৰ সৈতে তেতিয়ালৈকে বাই বাই